শনিহিয়াতকৈও মূল্যৱান এইবিধ ডেমডেউকাৰ উদ্ভিদ। এই উদ্ভিদৰ বিষয়ে জানিলে আপোনাৰ হয়তো চকু কপালত উঠিব। এই উদ্ভিদবিধক আপুনিও নিশ্চয় চিনি পাইছে। এই উদ্ভিদবিধৰ স্থানীয় নাম হৈছে ডেমডেউকাৰ, কিন্তু স্থানভেদে এই উদ্ভিদবিধক বহু ঠাইত কৰা বিজল বুলিও কোৱা হয়। এই উদ্ভিদবিধৰ ইংৰাজী নাম হৈছে বেলচুম। আপুনিও আপোনাৰ বাৰীৰ চাৰিওফালে এই উদ্ভিদবিধক দেখা পাইছে। বহু সময়ত এই উদ্ভিদবিধক অলাগতিয়াল বুলি ভাবি কেতিয়াবা কাটি পেলাইছে, নহ'লে কেতিয়াবা উঘালি পেলাইছে। কিন্তু আমাৰ এই প্ৰতিবেদন সম্পূৰ্ণকৈ চোৱাৰ পাছত আপুনিও আপোনাৰ বাৰীৰ চুকে কোণে পৰি থকা কেতিয়াবা অলাগতিয়াল বুলি ভাবি উঘালি পেলোৱাৰ কাটি পেলোৱাৰ এই উদ্ভিদবিধৰ প্ৰকৃতৰ মূল্য জানিব পাৰিব। এই উদ্ভিদবিধত আছে বহুতো ঔষধীয় গুণ। এই উদ্ভিদবিধে আমাৰ শৰীৰৰ যিকোনো ধৰণৰ ঘাঁ, ছালৰ বিষ লগতে অৰ্শৰোগৰ বীজাণু নাশ কৰাত সহায় কৰে। জ্বৰ, ডিঙিৰ বিষ, কনজেচন আদিত এই উদ্ভিদৰ কোমলীয়াৰ পাত চাহৰ দৰে প্ৰস্তুত কৰি খালে এই তিনিওবিধ বেমাৰ উপশম পোৱা যায়। পৰম্পৰাগত বাত বিষ আৰু অন্যান্য বতাহজনিত ৰোগৰ চিকিৎসাৰ বাবে বেলচুম ব্যৱহাৰ কৰা হয়। এই ডেমডেউকাৰ উদ্ভিদবিধক পাচনতন্ত্ৰৰ সমস্যা আৰু দন্তৰ চিকিৎসাৰ বাবে বিভিন্ন ধৰণৰ ঔষধ প্ৰস্তুত কৰা হয়। বাৰী চুকতে পৰি থকা এইবিধ সাধাৰণ উদ্ভিদৰ পৰা যে এতিয়া নামী দামী কোম্পানীসমূহত ঔষধ প্ৰস্তুত কৰা হয় আৰু সেইসমূহ ঔষধে বজাৰত লাখ লাখ টকাত বিক্ৰী কৰা হয়। আচৰিত লাগে নহয়নে? সঁচাকৈ আমাৰ অসমখনত এনে এজোপা গছ নাই বা এনে এজোপা উদ্ভিদ নাই যিজোপাৰ পৰা হয়তো বৈজ্ঞানিকসকলে ঔষধ যি উদ্যোগ আছে সেই উদ্যোগত ব্যৱহাৰ নকৰে। অৰ্থাৎ অসমত পোৱা প্ৰতিজোপা গছতেই কিবা নহয় কিবা এটা ঔষধীয় গুণ আছে আৰু আমি হাজাৰ হাজাৰ টকা দি কিনি খোৱাৰ এই ঔষধসমূহ আমাৰ এইবিলাক উদ্ভিদৰ পৰাই প্ৰস্তুত কৰা হয়। এই ডেমডেউকাৰ উদ্ভিদজোপাৰ বিশেষকৈ অৰ্থাৎ প্ৰধানকৈ দন্তৰ চিকিৎসাৰ যি চিকিৎসা সেই চিকিৎসাত ব্যৱহাৰ কৰা হয়। এই ডেমডেউকাৰ উদ্ভিদৰ পৰাই দন্তৰ দাঁতৰ বিষৰ যিকোনো ধৰণৰ ঔষধ প্ৰস্তুত কৰা হয়। এই উদ্ভিদজোপাৰ আৰু ঔষধীয় গুণসমূহৰ বিষয়ে জানিবলৈ আপুনি ইউটিউব নাইবা গুগলৰ সহায় ল'ব পাৰে। সঁচাকৈ যিজোপাৰ উদ্ভিদক আমি অলাগতিয়াল বুলি ভাবি কেতিয়াবা নহয় কেতিয়াবা উঘালি পেলাইছোঁ বা কাটি পেলাইছোঁ, সেইজোপা উদ্ভিদৰ পৰাই যে বহু নামী দামী ঔষধ প্ৰস্তুত কৰা হয় আগতীয়াকৈ হয়তো আপোনালোকে জনাই নাছিল। এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক যাতে এইজোপাৰ উদ্ভিদৰ ব্যৱহাৰ তথা ঔষধীয় গুণসমূহ সকলোৱে জানিব পাৰে। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।